আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বোকাজান অতিৰিক্ত আয়ুক্ত মহোদয়াৰ বাইদেউৰ জৰিয়তে জিলাৰ আয়ুক্ত মহোদয় বাইদেউলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু আমি এই স্মাৰকপত্ৰত প্ৰদান কৰা দাবীটো হৈছে কি খটখটিত কিছু এৰিয়াত কাঠফুলাৰ দৰে যি পানী ফেক্টৰী গঢ় লৈ উঠিছে সেই পানী ফেক্টৰীসমূহত পদক্ষেপ গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসন বিষয়াক আমি দাবী জনাইছোঁ আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি ক'ব বিচাৰিছোঁ যে ভিচেল ড্ৰপ নামৰ যি পানী ফেক্টৰীটো যি লংকাথাৰ এৰিয়াত যি অৱস্থিত বা পানী ফেক্টৰীটো তাত আছে সেই পানী ফেক্টৰীটোত আমি প্ৰত্যক্ষ নিজৰ চকুৰে দেখিছোঁ যে তাত যিসমূহ পানী বটল প্ৰস্তুত কৰি পেলাই বজাৰলৈ এৰি দিয়ে সেই বজাৰত পানী বটলবোৰ যিসমূহ বিক্ৰী কৰা হয় দোকানৰ পৰা জনসাধাৰণে বা গ্ৰাহকে কিনি আনে তাত অশুদ্ধ বিষাক্ত প্ৰয়োজন নিচিনা পদাৰ্থ সেই পানীসমূহ বটলত ওলাইছে আৰু এই তথ্য আমাৰ হাতত আছে এটা নহয় দুটা নহয় কাৰ্টুনে সেই ফেক্টৰীটোৰ পৰা ভিচেল ফেক্টৰী ড্ৰপটোৰ পৰা পানী বহু পৰিমাণে অশুদ্ধ পানী তেওঁলোকে ৰাইজক সেৱন কৰাই আছে সেইকাৰণে আজি আমি জিলা প্ৰশাসনক তথা জিলাৰ যি খাদ্য বিভাগ আছে ফুড এণ্ড চিভিল ছাপ্লাই অধ্যক্ষগৰাকীও আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে তেখেতলোকে এই পানীৰ যে মানুহৰ প্ৰাণ এই কথাটো তেওঁলোকে বুজি নাপায় নি সেই ফেক্টৰীটোৰ পৰা যি অশুদ্ধ পানী তেওঁলোকে মাৰ্কেটত এৰি দি পেলাই যে লাখ লাখ টকা কমাই আছে এই টকাৰ কমিশ্যন কিবলৈ বাধ্য হৈছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দীৰ্ঘদিন ধৰি কাৰ্বি আংলঙত দুৰ্নীতি অনীতি অনিয়মৰ ওপৰত স্মাৰকপত্ৰ তথা গণ আন্দোলন কৰি আহিছোঁ কিন্তু আমাৰ এই স্মাৰকপত্ৰ বা গণ আন্দোলন কিন্তু তেওঁলোকে আমাক ন্যায় কিমান দিছে আজিলৈকে আমাৰ পৰিলক্ষিত হোৱা নাই সেইকাৰণে আজি আমি ক'ব বিচাৰিছোঁ যে ৰাইজৰ স্বাৰ্থত জনসাধাৰণৰ স্বাৰ্থত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদায় মাত মাতি আহিছে আৰু অনাগত দিনতো মাত মাতি যাব আৰু আমি ক'ব বিচাৰিছোঁ যে সেই ফেক্টৰীটোত যে ভিচেল ফেক্টৰীটোত যে SK এণ্টাৰপ্ৰাইজৰ যিজন স্বত্বাধিকাৰী তেখেতে যি গুণ্ডা দেখুৱাইছে যি ভইচ কলত আমি সুধিছিলোঁ যে মই নিজেই তেখেতক ফোন কৰি সুধিছিলোঁ যে পানী আপোনালোকে ভালদৰে পৰিষ্কাৰভাৱে বিশুদ্ধভাৱে সেৱন খুৱাওক বা তাৰ আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক কাৰণ আপোনালোকৰ ফেক্টৰীৰ পৰা আজি নহয় বহু আগৰ পৰাই অশুদ্ধ পানী আপোনালোকে ৰাইজক সেৱন কৰি আছে আৰু এই পানী সেৱন কৰাৰ ফলত জনসাধাৰণৰ যে কোনো স্বাস্থ্যৰ প্ৰতি যে বেমাৰ আজাৰ নহ'ব তাক নুই কৰিব পাৰিব জানো সেইকাৰণে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰে পুনৰ কৈছোঁ যে জিলা প্ৰশাসন তথা জিলা মাননীয় আয়ুক্ত মহোদয়ে বাইদেৱে যেন ইয়াৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰে তাৰ প্ৰতি আমি লক্ষ্য ৰাখিম আৰু অনাগত দিনত এই ফেক্টৰীটোৰ ওপৰত যদি কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমি ৰাইজৰ স্বাৰ্থত কিন্তু জনসাধাৰণৰ স্বাৰ্থত কিন্তু আমি আইন হাতত তুলি লৈ হ'লেও ফেক্টৰীটো আমি তলা মাৰিবলৈ বাধ্য হ'ম সেইকাৰণে অতি শীঘ্ৰে এই ভিচেল পানী ড্ৰপটো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাৰ্বি আংলঙৰ খাদ্য তথা পৰিৱেশক ফুড এণ্ড চিভিল ছাপ্লাই অধ্যক্ষগৰাকীকো আমি সংবাদ মাধ্যমৰ জৰিয়তে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছোঁ